আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতুহ। আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ জামিয়া আছাম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ বুখাৰী খতম অনুষ্ঠানত মাদ্ৰাছাৰ হিচাপ নিকাচ বছৰেকীয়া যিটো দাখিল কৰিছে মাদ্ৰাছাৰ মুহতামিম বা সম্পাদক অধ্যাপক ফখৰুদ্দিন সাহেবে। আমি কেৱল দ্বিতীয় যিটো অৱস্থা আমাৰ মাদ্ৰাছাৰ এই সম্পৰ্কে আপোনালোকক অলপ অৱগত কৰাব বিচাৰিছোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। সম্মানীয় জামিয়া আছাম দাৰুল হাদিছ জয়নগৰৰ শুভাকাংক্ষী ৰাইজ, প্ৰতিবেদনৰ আৰম্ভণিতে আপোনালোকলৈ মোৰ সালাম আৰু আন্তৰিক শুভেচ্ছা যাচিছোঁ। মহান আল্লাহৰ অশেষ কৃপাত প্ৰথমে মই 2000 চনৰ পৰা 2008 চনলৈকে জামিয়া আছাম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাত পৰিচালনা কমিটিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। ইয়াৰ উপৰিও বৰ্তমান সংবিধান প্ৰস্তুতকাৰী সমিতিৰ সদস্য আছিলোঁ। যোৱা 14/9/2021 ইংৰাজীৰ সাধাৰণ সভাই মোক কাৰ্যনিৰ্বাহ কমিটিৰ সহকাৰী সম্পাদক হিচাপে নিৰ্বাচিত কৰে আৰু 16/1/2022 চনৰ কাৰ্যকৰী সমিতিৰ প্ৰস্তাৱযোগে মোক সম্পাদকৰ পদলৈ উন্নতি কৰে। যোৱা 1/4/2021 ইংৰাজীৰ পৰা 28/2/2022 ইংৰাজী তাৰিখলৈকে 11 মাহৰ মাদ্ৰাছাৰ বিভিন্ন শিতানৰ ভুৱা জমা আৰু খৰচৰ এক সংক্ষিপ্ত তথ্য আপোনালোকৰ আগত ৰাইজৰ জ্ঞাতাৰ্থে তুলত দাঙি ধৰা হ'ল। মাহৰ নাম, জমাৰ পৰিমাণ আৰু খৰচৰ পৰিমাণ। এপ্ৰিল 2021 জমা হৈছে 34,86,871 টকা, খৰচ হৈছে 19,25,727 টকা। মে মাহ 2021 46,37,232 টকা জমা হৈছে, খৰচ হৈছে 26,73,182 টকা। জুন মাহ 26,84,917 টকা, খৰচ হৈছে 15,42,842 টকা। জুলাই জমা হৈছে 34,05,714 টকা, খৰচ হৈছে 15,67,441 টকা। আগষ্টত হৈছে 47,47,861 টকা আৰু খৰচ হৈছে 24,76,171 টকা। ছেপ্টেম্বৰত হ'ল 42,25,352 টকা আৰু খৰচ হৈছে 35,38,364 টকা। অক্টোবৰত হৈছে 47,14,886 টকা আৰু খৰচ হৈছে 39,08,372 টকা। নৱেম্বৰত জমা হৈছে 49,61,434 টকা আৰু খৰচ হৈছে 60,33,927 টকা। ডিচেম্বৰ 2021 জমা হৈছে 43,93,646 আৰু খৰচ হৈছে 56,11,646 টকা। জানুৱাৰীত জমা হৈছে 62,61,598 টকা আৰু খৰচ হৈছে 53,58,506 টকা। ফেব্ৰুৱাৰীত খৰচ জমা হৈছে 49,76,538 টকা আৰু খৰচ হৈছে 68,97,334 টকা। গতিকে মুঠ জমাৰ পৰিমাণ হ'ল 4,82,96,048 টকা আৰু এই সময়ত খৰচ হৈছে 4,16,32,500 টকা। গতিকে ৰাহি হৈছে 68,63,548 টকা। পূৰ্বৰ হাতত জমা আছিল 58,22,328 টকা। গতিকে 1/3/2022 ইংৰাজী তাৰিখে জমা আছে 1,24,85,876 টকা আৰু একে তাৰিখত বেংকত জমা আছে 4,78,52,501 টকা। গতিকে সৰ্বমুঠ বৰ্তমান জমা আছে 6,03,38,377 টকা। বিৰাদৰানে ইছলাম 2022 ইংৰাজী চনৰ বাবে 11,03,82,496 টকা সাম্ভাব্য বাজেট ধাৰ্য কৰা হৈছে। এই বাজেট আপোনালোকৰ মুক্ত মনে আৰু মুক্ত হস্তে আগবঢ়োৱা দান কৰিলে পূৰণ হ'ব ইনশাআল্লাহ। আপোনালোকে নিশ্চয় শুনি সুখী হ'ব যে বৰ্তমান কাৰ্যকাৰী কমিটিয়ে হাতী দি থকাৰ কাৰণে দাৰুল কুৰান নামে এটি আটক ধুনীয়া বিল্ডিঙৰ কাম আৰম্ভ কৰিছে।
এই ক্ষেত্ৰত আপোনালোকৰ গাৰ মৰমভৰি সহায় সহযোগিতা আমি কামনা কৰিম। গতিকে আপোনালোকৰ বিত্তীয় অৱস্থা এই 11 মাহৰ এইটো আপোনালোকক দিলোঁ আৰু বৰ্তমান কিমান জমা আছে শুক্রিয়া, জাজাকাল্লাহ খায়ের। এখন আজকের প্রোগ্রামটা আসলে 3টার সময় দোয়া হইব। আমরা মাদুর ইলমি দারুল দেওবন্দর অতিথি হযরত মাওলানা শেখ মনিরুদ্দিন কাসিমি সাহেব দামাত বরকাতুহুম স্টেজ তশরিফ রাসূল হযরতর বয়ান হইব, দোয়া হইব। কিন্তু এর আগে আরো পৰৱৰ্তী কাৰ্যসূচীসমূহ চাবলৈ যদি ফেচবুকত চাই আছে আমাৰ পেজটো লাইক ফ'ল' কৰি ৰাখিব, আৰু যদি ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপলোড হোৱাৰ লগে লগে আপোনালৈ নটিফিকেশ্যন যায় আৰু ভিডিঅ'সমূহ চাব পাৰে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।